সকলোকে জয় হিন্দ। তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। তো গাইজ, আমাৰ ঘৰত কি কৰে, জেগা থাকিলেও মানুহে খেতি নকৰে। তো কম জেগাত যে ইমান সুন্দৰকৈ খেতি কৰিব পৰা যায় মই আপোনালোকক দেখুৱাম। আমাৰ ফৌজত এখন খেতি কৰা হৈছে, কি ধুনীয়া, মই আপোনালোকক দেখুৱাম। তো গাইজ, এই ঘৰটো যে দেখছে, এই ঘৰটোতে খেতি কৰা হৈছে। তো আপোনালোকে এনেকৈ সুন্দৰকৈ খেতি কৰিব পাৰে ঘৰতে। তো ইয়াত আৰু ভালকৈ কৰিলে মানে আৰু ভাল হ'ব। তো ইয়াত আমাৰ এনেকৈ কৰা হৈছে। এয়া চাওক আপোনালোকে, ফৌজৰ খেতি কি সুন্দৰকৈ কৰা হৈছে। এয়া চাওকচোন, এইবিলাক যদি মাছ আহে বৰফ দি কিনে, তো সেইবিলাকত ইয়াত মাটি আৰু গোবৰ সাৰ দি কিনে, এইটো হৈছে কি কৈছে, পালেং শাক, পালেং বুলি কয় ন আমাৰ ইয়াত। এইবিলাক নতুনকৈ লগোৱা হৈছে, এইবিলাক চাব পাৰে আপোনালোকে কি সুন্দৰকৈ। এখন চাং দিয়া হৈছে তাত, বাঁহৰ চাং, তাৰ ওপৰত এইবিলাক কেৰেট নষ্ট হৈ যোৱা, মানে অলপমান বেয়া হৈছে, এইবিলাক কেৰেটত মাটি দি কিনে এনেকৈ খেতি কৰা হৈছে। তো আপোনালোকে চাব পাৰে। তো এনেকৈ ঘৰত খেতি কৰিলে কিমান ভাল লাগিব চাচোন। এখন বাগিচা টাইপৰো হ'ল। তো আপোনালোকে ফ্ৰেছ মানে চব্জিও খাব পাৰিব। চোৱা, এইবিলাক নতুনকৈ লগোৱা হৈছে। তো ইয়াত পানী দিলেও মানে এদিন দিলে মানে 2-3 দিন দিব নালাগে। পানীটো মানে বেলেগত বাহিৰ হৈ নাযায় ন, ইয়াতে থাকে। তো সুন্দৰকৈ এনেকৈ খেতি কৰিব পাৰে। তো চাচোন কি সুন্দৰ। এইটো বন্ধাকবি আছে, বিলাহী। এটা লাইন ওপৰত এইটো চাং পাতি কিনে দিছে, আৰু নেক্সট এইটো মাটিত থৈ দিছে এনেকৈ। কি সুন্দৰ। ইয়াতে এখন চাং দিছে, তলত এটা দিছে আৰু লাইন। তো এইটো আগত বেলেগত আছিলে। আমাক মানে কাম কৰা সময়ত মানে এনেকৈ যে খেতি কৰিব আমি গম পোৱা নাছিলোঁ। এতিয়া আহিয়ে দেখিলোঁ কি সুন্দৰকৈ এটা খেতি হৈ গ'ল। চাব পাৰে আপোনালোকে কি সুন্দৰ। তো গাইছ, আমাৰ ফৌজৰ খেতিখন চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চেনেলটোত আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। জয় হিন্দ।